সরকারে আমাক বিষ খুয়াই মারি পেলাও পেটের কোথায় প্রাণ যার আমরা এখনো কিছু সরকার তো পাওয়া যায় না বিষ দিলে আমরা খুব আরাম পাই পড়ে গেলাম একবারে যে ফেলিলাম এয়া পলয়ঙ্কৰী বানত সৰ্বশান্ত ৰাইজৰ আৰ্তনাদ এই দৃশ্য হাইলাকান্দিৰ ৭২ ঘণ্টা জিলাখনত চলিল ভয়াবহ বানৰ তাণ্ডৱ কাটাখাল আৰু ধলেশ্বৰী নৈৰ বাঢ়নী পানীয়ে নিথৰুৱা কৰিলে ৮৫,০০০ লোকক হাইলাকান্দিৰ ৫৫টা শিবিৰত আশ্ৰয় ৩৩,১৬৯ জন লোকৰ কিন্তু তিনিদিনে কোনো চৰকাৰী সাহায্য লাভ নকৰিলে এওঁলোকে এয়া হাইলাকান্দিৰ লক্ষী বন্দৰত থকা BEd কলেজৰ আশ্ৰয় শিবিৰৰ দৃশ্য ভোকে লঘোণে এনেদৰেই হাহাকাৰ কৰিছে কণ কণ শিশু মহিলা সকলোৱে चावल भी नहीं मिला आटा भी नहीं मिला चीरा भी नहीं मिला हम लोग तो खाना नहीं खाया है हम लोग भूखा पेट जलता है कुछ मिलता नहीं हम लोग यहाँ पर रोता है একে অৱস্থা জিলাখনৰ আন আন আশ্ৰয় শিবিৰসমূহতো লংকাৰ ফৰ্মাৰপাৰ অঞ্চলতো কপিলীৰ বাঢ়নী পানী সোমোৱাৰ ফলত সৃষ্টি হৈছে এক ভয়ংকৰ পৰিস্থিতিৰ ঠাই চুবালি উত্তৰ লস্কৰ পথাৰ ফৰ্মাৰপাৰ দৰ্জী চিট যমুনা চিট দক্ষিণ লস্কৰ পথাৰকে ধৰি বহু কেইখন গাঁৱত শতাধিক পৰিয়ালৰ ঘৰ ডুবি এতিয়া পানীৰ তলত ফলত মথাউৰিত আশ্ৰয় লৈছে বানাক্ৰান্তই নাই পৰ্যাপ্ত আহাৰ নাই বিশুদ্ধ খোৱা পানী হাহাকাৰ কৰিছে ৰাইজে কিন্তু মথাউৰিত আশ্ৰয় লোৱা ৰাইজৰ খবৰ ল'বলৈ আহৰি নাই ৰজা ঘৰিয়াৰ নাই বানাক্ৰান্তক উদ্ধাৰৰ কোনো বিভাগীয় ব্যৱস্থা একেদৰেই পানী শুকাইছে যদিও স্বাভাৱিক অৱস্থা ঘূৰি অহা নাই কাৰ্বি আংলঙৰ হাওৰা ঘাটলৈও ভয়াবহ বানৰ ঢলে হাওৰা ঘাটৰ গজালিপাৰ পণ্ডিত ঘাটৰ ৬ ঠাইত ছিঙিল মথাউৰি অভূতপূৰ্ব জলপ্ৰলয়ত সৰ্বশান্ত হ'ল ১,০০০ৰো অধিক পৰিয়াল কিন্তু হাওৰা ঘাটতো ব্যাকুম চৰকাৰী বিভাগে বান সাহায্যৰ নামত নামমাত্ৰ চাউল দাইল দিয়েই সামৰিলে দায়িত্ব ইমিডিয়েট আমি আমাৰ ডাঙৰীয়াই নিজৰ ফালৰ পৰা আৰু দিছে ইফালে দবকাত নিউজ ১৮ৰ বাতৰিৰ পিছতহে গাল উৰিল প্ৰশাসনৰ পুৱাৰে পৰা আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ বিগত দুদিনে কিদৰে অনাহাৰে দবকাত আশ্ৰয় শিবিৰত হাহাকাৰ কৰিছিল বানাক্ৰান্তই নিউজ ১৮ৰ বাতৰিৰ পিছত অৱশেষত বানাক্ৰান্তক সাহায্য প্ৰদান কৰিলে হোজাই জিলা প্ৰশাসনে দবকা মেমৰিয়েলত দবকা ৰাজচক্ৰ বিষয়াৰ নেতৃত্বত চিৰা চাউল মিঠাই আদি প্ৰদান কৰা হ'ল বানাক্ৰান্ত ৰাইজক সাহায্য আমাৰ চাউল দালি নিমখ খোৱা বস্তু দিয়া হৈছে আৰু গুড় চিৰা কিন্তু প্ৰশ্ন হয় বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ পিছতো কিয় দায়িত্ব সহকাৰে সেই নিৰ্দেশ পালন কৰা নাই সংশ্লিষ্ট জিলা প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত নজৰ দিবনে মুখ্যমন্ত্ৰীয়ে ব্যুৰো ৰিপৰ্ট নিউজ ১৮ অসম নৰ্থ ইষ্ট